हेलो नमस्कार अस्सलामु आलैकुम की खबर আপোনালোকৰ আশা কৰিছো খবৰ নিশ্চয় ভালে মোৰো পিছে ভালে আপোনালোকৰ দুआ আশীৰ্বাদত আৰু এটা খবৰ মানে বহুত বেয়া মোৰ আগৰ ইউটিউব চেনেলটো জানো কিবা হৈ গল মই খুলিব পৰা নাই সো নতুনকৈ আকৌ ষ্টাৰ্ট কৰিছো আপোনালোকে সকলো আদৰি ল'ব আৰু আকৌ সবে সকলোৱে মোক সাবস্ক্ৰাইব কৰি 200 সাবস্ক্ৰাইবাৰ বঢ়াই দিব কাৰণ তাত 200 সাবস্ক্ৰাইবাৰ হৈয়ে গৈছিলে প্ৰায় সো এতিয়া আৰু উপায় নাই কি কৰিম আকৌ প্ৰথমৰ পৰা ষ্টাৰ্ট কৰিলো আৰু এতিয়া মই ৰাতিপুৱা কাম বন কৰি আজৰি হৈ গাপা ধুই ললো এতিয়া অলপ যাম মেডিকেল যোৱাৰ পিছত গৈ আহি গলো গাটো ইমান ভাল নাছিলে সো গৈছিলো তাৰ পিছত মিষ্টাৰে এইটো মোবাইল মোৰ কাৰণে লৈ আহিলে V29e ভিভোৰ হয় তাৰ পিছত এইটো মিষ্টাৰে ৰাতি আনিছিলে পিজ্জা লগৰ এটাই ৰেষ্টুৰেণ্ট খুলিছে তাক ইনভাইট কৰিছিলে তাপা আহোতে U.S Pizza থুমাই মোৰ কাৰণে পিজ্জা এটা লৈ আহিলে সো এইটো আপোনালোকৰ লগত শেয়াৰ কৰিছো আৰু চাইছে মিষ্টাৰ মোৰ মোবাইলটো লৈ ললে আৰু মোক নতুনটো দি দিলে সেই কাৰণে মোৰ এটু গতি হৈছে আৰু ইউটিউব চেনেলটো গ'ল আৰু মোৰ সো আপোনালোকে চেষ্টা কৰিলে সকলোৱে হ'ব সো মই আকৌ ভিডিও নতুনকৈ দিবলৈ চেষ্টা কৰিম আপোনালোকে সকলোৱে মৰম দিব আৰু প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ চেনেলটোৰ নাম একেটাই দিছো স্মাইল উইথ তছলিমা এইটো চাইছে পিজ্জা খাবলৈ টেষ্টি হৈছিল বহুত মই 2 পিস খালো মিষ্টাৰে এপিস আৰু এপিস ভগাই দিলো সৰু লাছিল দুটাক সো এতিয়া কি কৰো কি নকৰো আপোনালোকৰ লগত সকলো শেয়াৰ কৰিম চাই থাকিব হেকলৈকে ভিডিওটো আৰু হেকত জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনে লাগিল আৰু তো মই ৰেডি কৰি লৈছিলো ৰাতিৰ আহাৰ এটো দেখিছে আজি অলপ বইল বনাম ভাবিছো এটো হেৰি লাইপাত হয় আৰু এফালে কমপ্লিট মাছ আনিছিলে মিষ্টাৰে মই পিয়াজি বনাই দিছিলো এতিয়া মই ইয়াত অলপ বেলেগ টাইপ কৰিম সৰিয়হ আৰু বিলাহী দি ওটা পিয়াজি বনাই দিছিলো এই বুলি এতিয়া চাব ভিডিওটো থুলমুলকে বনাই আছো মানে গুটেখিনি হেৰি দিয়া নাই আৰু তাৰপিছত ইয়াতে তেল ঢালি কালি জিৰা দি দিলো তাৰপিছত পিয়াজ দি অলপ ভাজি লৈ তাতে তৰকাৰীটো বনাই লম আৰু বইলটো বনাইছো কেনেকৈ নেক্সট ভিডিও দেখুৱাম বাৰু আইটো মই বনাই দিলো মোবাইলটো অফে আছিল মই গমে নাপাওঁ আৰু কি কম এতিয়া 200 সাবস্ক্ৰাইবাৰটো গ'লেই একো নহল আৰু তাৰপিছত পিছদিনাখন মৰ্নিং হয় এটো চাইছে আম্মা পুৰা খেতি সাফা কৰি দিলে জংগল পুৰা দুবৰিবন ভৰ্তি হৈ গৈছিলে তাৰপিছত সাফা কৰিলে আৰু মই তাত কেঠা আৰু ব্লেংকেটটো মেলি দিলো আৰু এফাল দেখিছে লাউ গছ লগাইছে আকৌ জলকীয়া গছ যিখিনি জায়গাত আছিলে এইখিনি জায়গাতে লাউ গছ লগাইছে আৰু এইটো ডাংবডি গছ এইটো মোৰ লগৰ ছোৱালী এজন দিছিলে ৰেশমিনা তাৰপিছত এইটো লগাইছিলো তাৰপিছত এতিয়া আমাৰ ঘৰৰ পৰা আৰু দুটা ঘৰত হৈ গ'ল এইটো কোৱালিটি ডাংবডি ক্লাছাৰ বুলিও কয় তাৰপিছত এইটো মই এতিয়া উঠাই লম কেইটামান উঠাই লৈ ভাজিম চাইছে ইমান দামী মোবাইল কেমেৰা ইমান বেয়া মোৰ ওচৰত কেমেৰাটো অলপো পছন্দ হোৱা নাই এতিয়া উপায় নাই আৰু তাৰপিছত এইফালে সৰু ছোৱালীজনীক লৈ আহিছিলো আমাৰ বাউণ্ডাৰীতে থাকে কৈছো কান্দি আছিলে তাৰপিছত লৈ আহিলো কৈছো যে বলা আমি ডাংবডি উঠাম সো দৌৰি আহিলে আৰু এতিয়া মই ইয়াক উঠাই ললো আৰু প্লিজ সাপোৰ্ট কৰিব সকলোৱে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু বন্ধুবৰ্গৰ লগতো শ্বেয়াৰ কৰি দিব এটো দেখিছে উঠাই আছো তাৰপিছত উঠাই ললো কেইটামান আৰু এটা আলু দি দিছিলো দি এতিয়া ভাজি লম দুপৰীয়াৰ আহাৰৰ কাৰণে আৰু এইটো কলো ভাজিম কাচকল কেমেৰাটো কেতিয়া এনেকা হৈ গ'ল মই গমেই নাপাওঁ কি যে হৈ থাকে মোৰ লগত আৰু কি কম তাৰপিছত এইটো মই ভাজি লৈ আহিছিলোঁ আৰু একফালে দাইলো বনাই দিলোঁ দাইল আৰু ভাত হৈ গ'ল এতিয়া দুটা ভাজা হ'ব হোৱাৰ পিছত খাই ল'ম ইমান বেছি একো ভাল নালাগে মুখত itu kasusnya bilang
আৰু এতিয়া আকৌ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। মই 3বাৰ ধৰি কৈয়ে আছোঁ চাগে যে ভিডিঅ' দিম দিয়াই নহয়। আৰু মোৰ যে কণ্টেণ্টে নাথাকে, কাৰণ একেবাৰে চিম্পুল ফেমিলি, ইমান মানুহ নাই। তাৰপিছত ইফালে মোৰ থালিটো ৰেডি হৈ গ'ল। এতিয়া মই খাই ল'ম। আৰু ভিডিঅ'টো চাই ভাল পালে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু শেষত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব যে আপোনালোকৰ কেনে লাগিল। আৰু এইফালে চাওক, নতুন মোবাইলৰ নতুন ফটো, সেইটো 1 কপি ফটো মাৰিছিলোঁ সেইটো। আৰু এইফালে মিষ্টাৰেও পূৰা এটা ঈদ লাগি গৈছে, কাপোৰো কিনি আনিছিলে। তাৰপিছত এইফালে ফটো মাৰি ল'লে। আজিলৈ আহিছোঁ তেনে ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। লগ পাম আন এটা মজাৰ ভিডিঅ'ৰ